हेलो नमस्कार वेलकम बैक टू माय चैनल मिस्टर अख्तर আৰু সকলোকে বহুত বহুত ধন্যবাদ মোৰ চেনেলটো 1K সাবস্ক্রাইবার কৰি দিয়াৰ কাৰণে আৰু এই 1000 সাবস্ক্রাইবাৰক বহুত বহুত ধন্যবাদ আপোনালোকে সাবস্ক্রাইব কৰাৰ কাৰণে আৰু মোৰ ভিডিও চোৱাৰ কাৰণে আৰু আজি এটা নতুন ভিডিওৰ সৈতে আপোনালোকৰ লগত লগ পাই আছো তো বলক ভিডিওটো চাওঁ गांधी मंडप और गांधी मंडपर पहाड़ ऊपर एकदम ऊपर जी गांधी मंडप भर जाम और तार आपलोक कि भर देखाम और जदि भिडिओ भल लगे लाइक करिब कमेंट करिब शेयर करिब और सब्सक्राइब करिब नापाहरिब और यह मोर पिछफाले देखिसे गांधी मंडपर गेट और इतना आम गांधी मंडप भर जाऊँ कि आपलोक देखाम तो आहि थाকক मोर আৰু গান্ধী মণ্ডপ সোমোৱাৰ আগতে আপোনালোকে দেখা পাব এটা প্ৰাচীন কালী মন্দিৰ ইয়াতে আছে সন্মুখতে আৰু এইখন হৈছে গেট আৰু আমি আগুৱাই গৈ থাকোঁ আৰু ওপৰত দেখিছে এইখন ফ্লেগ আমি যোনখন ফ্লেগ গুৱাহাটীৰ বহুত দূৰৰ পৰা আমি দেখা পাওঁ আৰু এইখনে ফ্লেগ ইয়াত আমি চাব আহিলোঁ আজি বহুত দূৰৰ পৰা যিটো দেখা যায় সেইটো একদম পাহাৰৰ ওপৰত আহিলোঁ আমি তো পাহাৰৰ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাম আৰু মই দেখুৱাই আছোঁ পাহাৰৰ ওপৰৰ পৰা এইখন হৈছে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম আৰু লগতে ব্ৰহ্মপুত্ৰ চাওক আৰু পাহাৰ চাওক আৰু গুৱাহাটীৰ দৃশ্য চাওক ওপৰৰ পৰা আৰু সঁচাই খালী চকুৰে যিটো সৌন্দৰ্য এইটো আপোনালোকে নিজে আহক উপভোগ কৰক আৰু বহুত এটা সুন্দৰ পৰিৱেশ হয় যদি কোনোবা আহে ইয়াত আহক গান্ধী মণ্ডপৰ ওপৰত আৰু এইটো কি বস্তু আমি ধৰিব পৰা নাই কোনোবাই জানিলে কমেণ্ট কৰিব এইটো কি বুলি কয় আৰু এইটো হৈছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু এইটো হৈছে গান্ধী মণ্ডপৰ আমি একদম গুৱাহাটীৰ বহুত দূৰৰ পৰা দেখা এইখন হৈছে ফ্লেগ এইখন और ইয়াত লিখা আছে চাওক নিজৰ সুৰক্ষাৰ বাবে অনুগ্ৰহ কৰি ৰেলিং নবগাব ৰেলিঙত হজি নিদিব অথবা ৰেলিং পাৰ নহ'ব ঠিকে আছে আৰু এফালে দি যাব পাৰি তললৈ আৰু এইফালেদি তলত যাব পাৰি আৰু তলত বহুত অলপ জংঘল আছে তো আমি তলত গৈ পেলাই আহিলোঁ আৰু এইফালৰ পৰা ভিউ পইণ্টটো দেখালোৱে আৰু এয়া হৈছে গান্ধী আৰু ইয়াতে বহা ঠাই আছে ধুনীয়া আৰু ইয়াত আপোনালোকে আহি ধুনীয়াকৈ বহিব পাৰে আহক আৰু বহক এনজয় কৰক আৰু দেখালো আপোনালোকক গান্ধী মণ্ডপৰ ভিতৰত কি আছে তো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু 1K হৈছে আৰু 1Kৰ পৰা যাতে 100K হয় তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব